অতি সুন্দৰ আজি সফল সামৰণি পৰিল আৰু ইয়াত যথেষ্ট ৰাইজ খুব উৎসাহেৰে এই খেলখন সকলোৱে উপভোগ কৰে। প্ৰতিটো বছৰে এইবাৰ ১৬তম জিতেন্দ্ৰ জাতীয় শ্বহীদ এই সোঁৱৰণিৰ চিল চূড়ান্ত খেলখন আজি সমাপ্ত ঘটিল। এই দুটা দলে ইয়াত যি দুটা দল আছিল খুব সুন্দৰ খেলিছে। ঢলমাৰা আঞ্চলিক আক্ৰাছু আৰু কালিপুখুৰী আঞ্চলিক আক্ৰাছুৱে বহুত ৰাইজ ইয়াত গোট খাইছিল আৰু খেল ইমান সুন্দৰ হৈছে। ইয়াত বহুত ভাল ভাল খেলুৱৈ ইয়াত আহিছিল। তেওঁলোকৰ যি কলা কৌশলী যি পাৰদৰ্শিতা ইয়াত দেখিছে আৰু ৰাইজে উপভোগ কৰি বহুত ভাল পাইছিল। আৰু ইয়াত এই অনুষ্ঠানত বিভিন্ন আমাৰ প্ৰতিনিধিসকল আহিছিল, বিভিন্ন দল সংগঠনৰ মানুহ ইয়াত আহি উপস্থিত হৈছিল। আক্ৰাছুৰ সভাপতি সম্পাদক, লগতে MLA আমাৰ লৰেন্স ৰায়, লগতে MCLA দেৰ হাছাদ বসুমতাৰী, এই ধৰণৰ বিভিন্ন ধৰণৰ মানুহ ইয়াত আহি উপস্থিত আহি আজি সভাখন সুন্দৰ সভাবৰ্ধন কৰিছে। মই ভাবোঁ ঠিক এনেকৈ এই খেলখন আকৌ ইয়াতকৈ আৰু বেছি উন্নতি হওক, এই খেলখন বহু ওপৰলৈ যাওক। যিহেতু জাতীয় শ্বহীদ, ইয়াক এটা আমি সকলোৱে এই শ্বহীদজনৰ আমি এটা সুন্দৰভাৱে জীয়াই ৰখাৰ কাৰণে, তেওঁৰ আত্মা শান্তি পোৱাৰ কাৰণে এই খেলখন আজি আমি পাতি আহিছোঁ আৰু অনাগত দিনতো এই খেলখন আৰু বেছি ইয়াতকৈ বেছি আমি ডাঙৰ হ'ব বুলি আশা ৰাখিছোঁ। আজি ১৬তম জিতেন্দ্ৰ সোঁৱৰণি ফুটবল খেল আমি আজি দুখৰ দিনৰ মাজতো আজি আমি অলপ হাঁহিছোঁ, যিহেতু এই ফুটবল খেলৰ জৰিয়তে স্বৰ্গীয় জিতেন্দ্ৰৰ যি আদৰ্শ, সেই আদৰ্শক আমি জীয়াই ৰখাৰ চেষ্টা কৰিছোঁ, যাতে আমাৰ জিতেন্দ্ৰই আমাৰ মাজত সদায় অমৰ হৈ থাকে। তেওঁৰ যি কৰণীয় আছিল, জাতিৰ প্ৰতি যি দায়বদ্ধতা আছিল, সেই দায়বদ্ধতা তেওঁ যিখিনি কৰ্মৰাজিৰ মাজে দিয়ে যি ৰাইজৰ মাজত আদৰ্শ হিচাপে পৰিচয় দিছিল, সেই পৰিচয়ক আমি সদায় জীয়াই ৰাখিম। কোকৰাঝাৰ জিলা আক্ৰাছুৱে এই পদক্ষেপত সদায় আগভাগ লৈ থাকিব আগন্তুক দিনত। আৰু এটা কথাই ক'ম, আপোনালোকৰ চেনেলৰ জৰিয়তে এই খেলখন যিহেতু আজি ১৬ বছৰ ধৰি আমি আক্ৰাছুৱে আগভাগ লৈ আছোঁ, পাতি আহি আছোঁ, যদি এইবাৰ BTCত নতুন চৰকাৰ আহে, মই নতুন চৰকাৰক আহ্বান জনাম যাতে আমাৰ এই খেলখন BTC চৰকাৰে ৰেজিষ্ট্ৰেশ্যন কৰি মানে চৰকাৰীভাৱে পাতাৰ একটা মানে আগভাগ লয়। এইখিনিয়ে BTC চৰকাৰৰ ওপৰত আমি মানে আক্ৰাছুৱে আহ্বান জনাম। ধন্যবাদ।